দেখিছে যে ৰিক্সা চালকৰ লৰাই পাইছে, ঠেলা চালকৰ লৰাই পাইছে, আনকি বজাৰত পকৰি বিক্ৰী কৰা দোকানীৰ লৰাইও এবাৰ দোকানৰ লৰাই এবাৰ চাকৰি পাইছে। পাইছে নে নাই? গতিকে লৰাৰ কাৰণে আটাইতকৈ ডাঙৰ আঁচনি হল কৰাপশ্যন নোহোৱাকৈ বিনা পইচাত চাকৰি, হয়নে? ভাল কৰি এতিয়া কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট দিব। অহা বছৰ পুলিচৰ চাকৰি আকৌ ওলাব। দৌৰা দৌৰি ফিজিকেল ফিটনেছ হ'ব, অহা বছৰ ওলাব। এই বছৰ আৰু একটা ৰিজাল্ট দিব আগষ্টত, তাৰপিছত আকৌ ফেব্ৰুৱাৰী মাহত এডভাৰটাইজ ওলাব। হ'ব, সকলো লৰাৰ কাৰণে মেইন আঁচনিটো হল টকা নিদিয়াকৈ চাকৰি।